নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মই এটা এমেজনত অৰ্ডাৰ দিছিলোঁ। তো আজি আহি পাইছেহি এইটো অৰ্ডাৰ। তো এই অৰ্ডাৰটো কি আছে সেইটো গম পাব, ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব। তো বেছি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিসকল নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এনেধৰণৰ ভিডিঅ' মই বনাই থাকোঁ আৰু কেনেকুৱা বস্তু আহিছে, কি বস্তু গম পাব, কেনেকুৱা বস্তু সেইটো মই আপোনালোকক জনাম। ভিডিঅ'টো পিছত বেলেগকৈ বনাম, কেনেকুৱা ধৰণৰ আহিছে, ইয়াৰ কোৱালিটি কেনেকুৱা, বৰ্তমান কেনেকুৱা বস্তুটো সেইটো চাই লওঁ। তো বক্সটো খোল খাইছে এতিয়া। তো ভিতৰত এনেধৰণৰ সৰু বাকচ এটা আহিছে, এখন বিল আহিছে, বিলখন দৰকাৰ নাই বাৰু। এনেকুৱা ধৰণৰ বক্সটো আহিছে। তো এইটো কোম্পানীটো মই নাচালোঁ বৰ, মনো কোম্পানী হয়। তো এইটো চাইনাৰ বস্তু, কিন্তু বস্তুটো দেখি পানি আৰু দামটো কাৰণে আনিলোঁ। তো দৰকাৰো হৈ আছিলে বস্তুটো। তো ইয়াত আপুনি মোবাইলত লগাব পাৰে, কেমেৰাত লগাব পাৰে আৰু মাইক্ৰফোনৰ কম্পিউটাৰতো লগাব পৰা ব্যৱস্থা আছে। ইয়াত দুটা পৰ্টত, এটা সৰু, এইটো ডাঙৰ এটা আহে আৰু এইটো সৰু আহে, আৰু কেবুলডালো যথেষ্ট দীঘল দেখুওৱা মতে। তো চাওঁ ভিতৰত কি ইমান দীঘল কেবুল আহে, বেছি দীঘল হ'লে ভাল। তো এইটো ভিতৰত আৰু এটা আহিছে, এটা থ'বলৈ এটা দিছে কিবা, আৰু ইয়াত এখন কাৰ্ড এখন দিছে। তো এখনো ভালকৈ এতিয়া নকওঁ কি দিছে, পিছতে পঢ়িম। থৈ দিছোঁ আৰু এখন কাৰ্ড আছে, কেনেকৈ ব্যৱহাৰ কৰে সেইবোৰ লিখা আছে, আৰু ইয়াৰ চাউণ্ডটো কেনেকুৱা সেইবোৰ লিখা আছে। তো এইটো বস্তুটো মেইন বস্তু, মনো কোম্পানীৰ বেগ এটা দিয়ে, চিম্বলটো আহে ওপৰত, আৰু বেগটো লেডাৰৰ, আৰু এইটো খুলিবলৈ ইমান সহজে খোল খাই পৰি নাযায়। তো এইটো কাৰণে ভাল, থ'বলৈ ভাল হ'ব। তো ইয়াৰ ভিতৰত আছে কেবুলডাল বাহিৰলৈ উলিয়াই চাওঁ। তো ইয়াৰ লগত বহুতো বস্তু আহিছে। এনেকুৱা ক্লিপ দুটা দিছে, কলাৰত লগাই ল'ব পৰাকৈ লাইট আছে ক্লিপডালত। তো সহজে এৰাই যাব নোৱাৰাকৈ দিছে। তো ভালেই দিছে, দুটা ক্লিপ দিছে, দুইটা একেই দেখিব মানে, একেই কলাৰ লগত। আৰু এইডাল হৈছে কেবুলডাল, আৰু এইটো হৈছে মোবাইলৰ কিছুমানত সৰু পিনটো নাখায়, সেইবোৰৰ কাৰণে ডাঙৰ পিন লগাই ল'ব পাৰিব। এইডাল কেবুলডাল লগা পিনটো ইয়াত লগাই দিলে ফিটিং হৈ যাব, আৰু এইটো মোবাইলত লগাই ল'ব পাৰিব, আৰু কেমেৰাটো লগাব পাৰিব। এইটো মাইকটো। তো খুলি চাওঁ কেবুলডাল কিমান দীঘল হয়। তো ভালকৈ বান্ধি পঠিয়াই কেবুলডাল। তো কেবুলডাল যথেষ্ট দীঘল। তো আপুনি দূৰত থাকিলেও মাইকটো আপুনি বহুত দূৰৰ পৰা কথা ক'ব পাৰিব। তো সেইটো কাৰণে সুবিধা হ'ব, যিসকলে দূৰত কেমেৰাটো থৈ কুকিং কৰি পানি ভিডিঅ' বনায়, সেইসকলৰ বাবে এই মাইকটো খুবেই ভাল হ'ব মোৰ মতে। তো এইকেইটা বস্তুৱে দিছে, আৰু এটা বস্তু দিছে, এইটো কি বস্তু জানো, এইটো কি বস্তু আপোনালোকে জানে যদি মোক ক'ব কমেণ্টত।
হয়তো মইতো বুজি পোৱা নাই কি বস্তু দিছে সিহঁতি। তো এই বেগটো দি পিনি ভাল কৰিছে, বস্তু থ'বলৈ ভাল হ'ব আৰু সহজে পৰিও নাযায়। তো ইয়াৰ যোনটো লাগ সেইটো আপোনালোকে চাব পাৰে। তো অৰ্ডাৰ কৰাৰ আগত সেইটো চাই ল'ব আপুনি কেনেধৰণৰ মোবাইলত ব্যৱহাৰ বা কেনেধৰণৰ কেমেৰাত ব্যৱহাৰ কৰিব বিচাৰে। যদি সৰু পিনৰ কাৰণে হয় তো এইটোৱে হৈ যাব, সৰুটো যোনটো লাগি আছে। যদি আপোনাৰ মোবাইলৰ হেডফোনৰ পিনটো ডাঙৰ হয় তো আপুনি এনেকুৱা এটা থকা অৰ্ডাৰ কৰিব, নহ'লে বেলেগকৈ কিনিবলগীয়া হ'ব। মোৰতো লগতে আহিছে তো সেইটো কাৰণে মোৰ ইমান দিগদাৰ হোৱা নাই। তো